এভৰিৱান মোৰ মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ মোৰ ভণ্টি এজনী ঘৰলৈ একেখন গাঁৱতে বিয়া হৈছোঁ যদিও নিজৰ ব্যস্ততাৰ কাৰণে আহিবই পৰা নাই জানেনে কিন্তু আজি নেৰো আজি একদম ওলাইছোঁ আৰু গৰম যদিও গৰমো পেলাইছে যথেষ্ট বতৰটো আকৌ বৰ ধুনীয়া ফৰকাল কৰিছে বৰষুণ এজাকৰ প্ৰয়োজন হৈছিলে কিন্তু দিয়াহে নাই আৰু এয়া আহি কথা বতৰা পাতিছোঁ আলহী ঘৰত গ'লেতো চাহ চিনাকি থাকেই আজিকালি জানেনে কাইৰা আকৌ বহি নাথাকে আমাৰ খোজকাঢ়িবলৈ লৈছে যে তাই অকল খোজকে কাঢ়ি থাকে আৰু ইটো সিটো বস্তু পেলোৱা মেলা এনেকুৱাবিলাক কঁঠাল খায়নে তাত অৱশ্যে কঁঠালো খালোঁ কঁঠালটো অৱশ্যে বৰ মিঠা আছিলে ভালেই লাগিলে আৰু এয়া মাহী আমি এয়া যাবলৈ ওলালোঁ মাহীয়ে কয় এয়া কাইৰাৰ মাহীয়েক আকৌ দেই আৰু এয়া বতৰটো অৱশ্যে বৰষুণ এজাকৰ প্ৰয়োজন কৰিছিলোঁ যে বৰষুণ জাক অৱশ্যে দিলে বৰষুণ জাক দি পিনে ইমান ধুনীয়া এটা পৰিৱেশ কৰি তুলিলে ঠাণ্ডা আহিয়ে ভাল লাগিছে আৰু আমাৰ কাইৰাক দেখিছেনে হাঁহি আহি আছে ধৰি লৈছে কিজানি পৰি যাম আৰু মোৰ মিনি ব্লগটো ইমানেই আছিলে দেই আকৌ লগ পাম বাই বাই